আপোনালোকৰ ভালনে? আশা কৰিছোঁ ভাল। আজি মই আপোনালোকক সহজতে দহি কেনেকৈ গুঠিব পাৰি তাকে দেখুৱাম। আৰু মানে কি গামোচা ধৰিলেতো ফুলপানে হ'ব ন, সেইকাৰণে এই এখন গামোচা কিনি বোৱা নহয়, কিন্তু কিনি আনিছোঁ এখন গামোচা। আপোনালোকেতো গম পাইছে আমাৰ আগন্তুক শতবাৰ্ষিকী হিচাপে দুৰ্গা পূজাৰ কাৰণে আমি অলপ এতিয়াৰ পৰাই মানে যোগাৰবিলাক কৰিব লাগিব। সেইকাৰণে এখনতে লৈছোঁ। আৰু তাৰে ভিতৰত মোৰ অলপ দায়িত্বটো বেছি আছে, কাৰণ মই মানে অলপ বেছিকৈ ভাগ লৈছোঁ। চ' এই গামোচাখনৰ এই মানে ছাইডটো এনেকৈ চিলাই মেচিনত মাৰি ল'ম মই এনেকৈ আপোনালোকক দেখুৱাইছোঁ। আৰু তাৰে ভিতৰত আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ভাল লাগিলে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে দেৰি নকৰি আমি ভিডিঅ'টো আগবাঢ়ো। এই মেচিনটো আমাৰ বুঢ়াই হৈছে। আমাৰ মাত দিনতে মায়ে গাভৰু থাকোঁতে দেউতাই দিয়া আছিল, এতিয়া আহি মই তাতে আৰু কাম কৰিব লাগিব, আৰু উপায় নাই। এতিয়া আৰম্ভ কৰি দিওঁ আমি ভিডিঅ'টো। দহি বটি ঊণেৰে এইটো ঊণৰ লাৰু কৰি লৈছোঁ, লৈ পেলাই এই মানে আজি ঊণেৰে দহি বনাই দেখুৱাম, এই গামোচাখনত বনাম। প্ৰথমতে আমি এনেকৈ ৰছীকেইডাল আমি বনাই লওঁ। আমাক যিখিনি মানে লাগে, যিখিনি কাৰোবাক অলপ কমকৈও লাগে, কাৰোবাক বেছিকৈও লাগে, মানে নিজক লগা হিচাপে আৰু সৰু কৰে ডাঙৰ কৰে সেইটো আপোনালোকৰ কথা। আমি এতিয়া এইখন আমাৰ মায়ে ল'ব, সেইকাৰণে অলপ সৰুকৈ দিম। মই লোৱা হ'লে অলপ গপচাকৈ দিলোঁ হয়। আমাৰ একদম কথিত ভাষাত কৈ দিছোঁ। এতিয়া মায়ে ল'বনে, সেইকাৰণে আৰু অলপ মাজতে ময়ো ল'ম, অলপ হেৰি কৰি দিছোঁ, কম কৰি দিম। আপোনালোকে যদি বেছিকৈ লাগে আপোনালোকে ঠিক ঊলখিনি অলপ বেছিকৈ ল'ব, বা সূতাকেইডাল অলপ বেছিকৈ ল'ব। বাকী আপোনালোকক দেখাই আছোঁ। এয়া আমি এডাল বনাই লৈছোঁ সূতাৰে লৈ পেলাই এইখিনি মই মুক্তি দিছোঁ, তাৰমানে এনেকৈ দি পেলাই এইটো একদম সহজ কৰি দিছোঁ আপোনালোকক। এইডাল এনেকৈ গাঁঠি মাৰিব পৰাকৈ ৰাখিব, এইডাল দীঘলকৈ অলপ, কাৰণ একদম চিম্পুল কৰি দিছোঁ নে। যোনে মোৰ চেনেলটোৱে প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকক মই কৈছোঁ ছাবস্ক্ৰাইব কৰিব, কাৰণ কিয় মোৰ ভিডিঅ'বিলাক যাতে দিয়াৰ লগে লগে আপোনালোকে পায়। আৰু একদম ইমান সহজ দিছোঁ, সহজতে এই সহজত ইয়াতে সহজ আৰু নাই। সেইকাৰণে যোনে প্ৰথম দহি বটে তেওঁলোকৰ কাৰণে
একদম সহজকৈ দিছোঁ আৰু এনেকৈ বনাই ল'ব। এইটো হ'ল এনেকৈ আমি তিনিটা বনোৱা হ'ল। এনেকৈ আপোনালোকে বনাই লওক। তাৰপিছত দেখাই আছোঁ আমি জোখ দি মানে 3 আঙুলৰ মূৰে মূৰে আমি দি যাম। জোখ লৈ লৈছোঁ এনেকৈ 3 আঙুলৰ মূৰে মূৰে আমি এটা এটাকৈ দি যাম। বেজীত খুটা ভৰাই আপোনালোকে দেখি আছে। আৰু যোনসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ পৰা চাই আছে তেওঁলোকক কৈছোঁ ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকৈ মৰম দি যাব আপোনালোকে মোক। আৰু এনেকৈ ভিডিঅ'বোৰ দি থাকিম, চাই থাকিব। চাওক এনেকৈ গাঁঠি লৈছে, একদম চিম্পুলত দিছে আৰু বাকী আৰু বেলেগ বেলেগকৈ পৰা যায়, কিন্তু চিম্পুল যে একদম চিম্পুলত দিছোঁ আৰু পিছত যদি আৰু লাগে আপোনালোকক বেলেগ হিচাপে, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই বেলেগকৈ দিম। এয়া চাওক গাঁঠিটো কিন্তু টানকৈ মাৰি দিব। আৰু যদি গাঁঠিটো টান নহয় তেতিয়াহ'লে খুলকি যাব পাৰে। এয়া চাওক গাঁঠিটো কিমান মানে হেৰি কৰি দিছে। গাঁঠিটো যিমানে টান হয় আপোনালোকৰ সিমানে দিন যাব। এয়া হৈ গ'ল এটা হৈ গ'ল। এনেকৈ 3 আঙুলৰ মূৰে মূৰে আমি দি যাম। এয়া আমাৰ হৈ গ'ল দহি বটা। আপোনালোকেও একবাৰ বটি চাব, এনেকৈ ঊলেদিও পাৰিব আৰু পাত সূতা আছে, নানান ধৰণৰ সূতা আছে। আপোনালোকে যিহেদি ভাল পায় সেইহেদি বনাব পাৰিব। চাই লওক কেনেকুৱা হৈছে। এয়া আমাৰ মা যাবলৈ ওলাইছে শৰাইলৈ মন্দিৰত। এনেকৈ আপোনালোকে বনাব, ধুনীয়া দেখা হৈছে। চাওক আপোনালোকে, মই ওচৰৰ পৰা দেখাইছোঁ, চাওক ধুনীয়া হৈছে। তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে মোৰ ভিডিঅ'বিলাক যাব, এনেকৈ নতুন নতুন ভিডিঅ'বোৰ দি থাকিম আৰু এনেকৈ মৰম দি যাব। তেনেহ'লে আজিলৈ বাই বাই।